নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাপৰৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকলৈ সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো, যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাণীদেহত পোৱা এবিধ বহু শৰ্কৰাৰ নাম হৈছে? উত্তৰটো হৈছে অপশ্যন এ গ্লাইকোজেন। 2 নম্বৰ প্ৰশ্নটো হৈছে, পকা ফলত পোৱা যায়? উত্তৰটো হৈছে অপশ্যন চি ফ্ৰুক্টোজ। 3 নম্বৰ প্ৰশ্নটো হৈছে, গাখীৰত পোৱা যায়? উত্তৰটো হৈছে অপশ্যন ডি গেলেক্টোজ। প্ৰাণীদেহত এন্টিবডি গঠন কৰা প্ৰটিন যৌগটোৰ নাম হৈছে? উত্তৰটো হৈছে অপশ্যন বি ইমিউনোগ্লোবুলিন। প্ৰাণীদেহত চুলি, নখ, শিং, খুৰা আদি অংগবোৰ গঠিত হোৱা প্ৰটিনবিধৰ নাম হ'ল? উত্তৰটো হৈছে অপশ্যন ডি কেৰাটিন। তেজ গোট মৰা কাৰ্যত বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰটিন দুবিধ হ'ল? উত্তৰটো হৈছে অপশ্যন বি ফাইব্ৰিনজেন আৰু থ্ৰম্বিন। চেলুলোজ ক'ত পোৱা যায়? উত্তৰটো হৈছে অপশ্যন এ উদ্ভিদৰ কোষবেৰত। একক শৰ্কৰাৰ উদাহৰণ হ'ল? উত্তৰটো হৈছে অপশ্যন ডি আটাইকেইটা, অৰ্থাৎ ইয়াত গ্লুকোজ, ফ্ৰুক্টোজ আৰু গেলেক্টোজ এই আটাইকেইটা হৈছে একক শৰ্কৰাৰ উদাহৰণ। দ্বি শৰ্কৰাৰ উদাহৰণ হ'ল? উত্তৰটো হৈছে অপশ্যন ডি আটাইকেইটা, অৰ্থাৎ সুক্ৰোজ, মাল্টোজ, লেক্টোজ এই আটাইকেইটা হৈছে দ্বি শৰ্কৰাৰ উদাহৰণ। চেনিৰ ৰাসায়নিক নাম হৈছে? উত্তৰটো হৈছে অপশ্যন এ সুক্ৰোজ। লিপিড বা স্নেহ পদাৰ্থৰ উদাহৰণ হৈছে? উত্তৰটো হৈছে অপশ্যন ডি ইয়াৰে আটাইকেইটা, অৰ্থাৎ ঘিউ, মাখন, নাৰিকল তেল এই আটাইকেইটা হৈছে লিপিড বা স্নেহ পদাৰ্থৰ উদাহৰণ। ভিটামিন এৰ অভাৱত হোৱা ৰোগবিধ হৈছে? উত্তৰটো হৈছে অপশ্যন বি কুকুৰিকণা। ভিটামিন ডিৰ অভাৱত হোৱা অভাৱজনিত ৰোগবিধ হ'ল? উত্তৰটো হৈছে অপশ্যন এ পয়ালগা। বেৰি-বেৰি ৰোগৰ কাৰণ হৈছে? উত্তৰটো হৈছে অপশ্যন চি ভিটামিন B1ৰ অভাৱ। ভিটামিন B3 বা নিয়াচিনৰ অভাৱত হোৱা ৰোগবিধ হৈছে? উত্তৰটো হৈছে অপশ্যন বি পেলেগ্ৰা। স্কাৰ্ভি ৰোগৰ কাৰণ হ'ল? উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চিৰ অভাৱ। মানুহৰ লালটিত থকা উৎসেচক হ'ল? উত্তৰটো হৈছে অপশ্যন ডি ইয়াৰে আটাইকেইটা, অৰ্থাৎ টাইলিন, লাইসোজাইম আৰু মিউচিন এই আটাইকেইটা হৈছে লালটিত থকা উৎসেচক। মানুহৰ আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থিটোৰ নাম হৈছে? উত্তৰটো হৈছে অপশ্যন বি যকৃত গ্ৰন্থি। পিত্তৰসৰ ৰং হৈছে? উত্তৰটো হৈছে অপশ্যন বি গাঢ় সেউজীয়া। ইনচুলিন আৰু গ্লুকাগন নামৰ হৰমন দুবিধ নিঃসৰিত হয়? উত্তৰটো হৈছে অপশ্যন এ অগ্নাশয়ৰ পৰা।